মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ পবিত্ৰ কুৰআন শৰীফৰ সূৰা আন-নিছাৰ 134 আৰু 35 নম্বৰ আয়াত দুটি। ছাত্ৰ-ছাত্ৰীসকল, আশা আমি প্ৰথমে ৰিডিং পঢ়োঁ। মই ৰিডিং কৈ আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মান কানা ইউৰিদু সাৱাবাদ দুনিয়া ফাইন্দাল্লাহি সাৱাবাদ দুনিয়া ওয়াল আখিরা ওয়া কানাল্লাহু সামিআন বাসীরা। ইয়া আইয়ুহাল্লাযীনা আমানু কুনু কাওয়ামিনা বিল কিসতি শুহাদাআ লিল্লাহি ওয়ালাউ আলা আনফুসিকুম আও বিল ওয়ালিদাইনি ওয়াল আকরাবিন ইয়াকুন গানিয়ান আও ফাকিরা ফাল্লাহু আওলা বিহিমা فلا تتبعوا الهوى أن تعدلوا وإن تلووا أو تعرضوا فإن الله كان بما تعملون خبيرا। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এতিয়া ৰিডিং পঢ়িব পাৰিবা। আশা তেনেহ'লে আমি এতিয়া অনুবাদ শিকোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰিলোঁ। মান কানা ইউৰিদু সাৱাবাদ দুনিয়া ফাইন্দাল্লাহি সাৱাবাদ দুনিয়া ওয়াল আখিরা ওয়া কানাল্লাহু সামিআন বাসীরা। মান কানা ইউরিদু, যোনে পছন্দ কৰে বা বিচাৰে, সাৱাবুন মানে পুৰস্কাৰ, আদ দুনিয়া ইহ জগত বা পাৰ্থিৱ জগত, যোনে ইহ জগতৰ পুৰস্কাৰ আশা কৰে বা পছন্দ কৰে। ফাইন্দাল্লাহি সাৱাবাদ দুনিয়া ওয়াল আখিরা, ফাইন্দাল্লাহ গতিকে আল্লাহ তাআলাৰ ওচৰত আছে সাৱাবুদ দুনিয়া পাৰ্থিৱ পুৰস্কাৰ বা ইহ জগতৰ পুৰস্কাৰ, ওয়াল আখিৰা আৰু পৰজগতৰ, গতিকে আল্লাহ তাআলাৰ ওচৰত ইহ জগত আৰু পৰজগতৰ পুৰস্কাৰ আছে। ওয়া কানাল্লাহু সামিআন বাসীৰা, আৰু আল্লাহ তাআলা সকলোৰে শ্ৰৱণকাৰী আৰু নিৰীক্ষণকাৰী বা সকলো শুনোতা আৰু দেখোতা। ইয়া আইয়ুহাল্লাযীনা আমানু, ইয়া আইয়ুহাল্লাযীনা, সেইসকল, আমানু যিসকলে বিশ্বাস স্থাপন কৰিছে। ইয়া আইয়ুহাল্লাযীনা আমানু, সেইসকল যিসকলে বিশ্বাস স্থাপন কৰিছা, অৰ্থাৎ যিসকলে বিশ্বাস স্থাপন কৰিছা, অৰ্থাৎ যিসকল ইমানদাৰ। কুনু কাওয়ামিনা বিল কিসতি, কুনু তোমালোক হোৱা, কাওয়ামিন দৃঢ় বা কঠোৰ, বিল কিসতি ন্যায় বিচাৰৰ ক্ষেত্ৰত। হে বিশ্বাসীসকল, তোমালোক ন্যায় বিচাৰৰ ক্ষেত্ৰত দৃঢ় হোৱা। শুহাদাআ লিল্লাহ, আৰু আল্লাহ তাআলাৰ সাক্ষীদাতা হোৱা। ওয়ালাউ আলা আনফুসিকুম আবিল ওয়ালিদাইনি ওয়াল আকরাবিন, আৰু যদি এইটো তোমালোকৰ নিজৰ অথবা তোমালোকৰ পিতৃ মাতৃৰ অথবা তোমালোকৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে যায়। ইয়াকুন গানিয়ান আও ফাকিৰা, যদিও মানুহজন দুখীয়া অথবা চহকী হ'ব পাৰে। ইয়াকুন নিশ্চয় হ'ব পাৰে, গানিয়ান চহকী, আও ফাকিৰা অথবা দুখীয়া বা দৰিদ্ৰ। ফাল্লাহু আউলা বিহিমা, আল্লাহ তাআলাৰ উভয়ৰে ওপৰত দয়া আছে। ফালা তাত্তাবিউল হাৱা, ফালা তাত্তাবিউ তোমালোকে অনুসৰণ নকৰিবা, আল হাৱা অসৎ পন্থা, আন তাআদিলু যাতে তোমালোকে ন্যায় পোৱা, অৰ্থাৎ তোমালোকে যাতে ন্যায় পোৱা, গতিকে তোমালোকে অসৎ পন্থা অৱলম্বন নকৰিবা। ওয়াইন তালহু আও তাৰিজু, আৰু যদি তোমালোকে ন্যায় বিচাৰৰ ক্ষেত্ৰত আপত্তি কৰা বা আপিল কৰা, তেনেহ'লে যেনেকুৱা কৰ্ম তেনেকুৱা পুৰস্কাৰ পাবা। ফাইন্নাল্লাহা কানা বিমা তা'মালুনা খাবীৰা, আৰু নিশ্চয় আল্লাহ তাআলা তোমালোকৰ সকলো কামৰ বিষয়ে খবৰ ৰাখোতা বা অৱগত। খাবীৰান মানে অৱগত বা খবৰ ৰাখোতা। সূৰা আন-নিছা আল আয়াতান,
অৰ্থাৎ দুটা আয়াত আনে বুলি কৈছে 135 আৰু 34। ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ অৰ্থ কৈ আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰিলোঁ। মান কানা ইউৰিদু সাৱাবাদ দুনিয়া ফাইন্দাল্লাহি সাৱাবাদ দুনিয়া ওয়াল আখিৰা ওয়া কানাল্লাহু সামিআন বাসীৰা। যোনে ইহ জগতৰ পুৰস্কাৰ আশা কৰে, আল্লাহ তাআলাৰ ওচৰত ইহ জগত ও পৰজগতৰ পুৰস্কাৰ আছে, আৰু আল্লাহ তাআলা সকলোৰে শ্ৰৱণকাৰী আৰু নিৰীক্ষণকাৰী। হে বিশ্বাসীসকল, তোমালোকে ইয়া আইয়ুহাল্লাযীনা আমানু কুনু কাওয়ামিনা বিল কিসতি শুহাদা লিল্লাহ। হে বিশ্বাসীসকল, তোমালোকে ন্যায় বিচাৰৰ ক্ষেত্ৰত দৃঢ় হোৱা আৰু আল্লাহৰ কাৰণে সাক্ষীদাতা হোৱা। ওয়ালাউ আলা আনফুসিকুম, আৰু যদি সেইটো তোমালোকৰ বিৰুদ্ধে, আবিল ৱালিদাইনে, আৰু পিতৃ মাতৃৰ বিৰুদ্ধে, ওয়াল আকৰাবিন, আৰু ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে যায়। ইয়াকুন গানিয়ান, অৰ্থাৎ কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু কুনু কাওয়ামিনা বিল কিসতি শুহাদা লিল্লাহি ওয়ালাউ আলা আনফুসিকুম আও বিল ওয়ালিদাইনি ওয়াল আকরাবিন। হে বিশ্বাসীসকল, ইমানদাৰসকল, তোমালোকে ন্যায় বিচাৰৰ ক্ষেত্ৰত কঠোৰ হোৱা আৰু আল্লাহৰ কাৰণে সাক্ষীদাতা হোৱা, যদিও এইটো তোমালোকৰ অথবা তোমালোকৰ পিতৃ মাতৃৰ অথবা তোমালোকৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে যায়। ইয়াকুন গানিয়ান আও ফাকিৰা ফাল্লাহু আউলা বিহিমা। নিশ্চয় মানুহজন চহকী অথবা দৰিদ্ৰ হ'ব পাৰে, গতিকে আল্লাহ তাআলাৰ উভয়ৰে ওপৰত দয়া আছে। ফালা তাত্তাবিউ, গতিকে তোমালোকে অনুসৰণ নকৰিবা, আল হাৱা, অসৎ পন্থা, আন তাআদিলু, যাতে তোমালোকে ন্যায় পোৱা, অৰ্থাৎ তোমালোকে ন্যায় পাবলৈ অসৎ পন্থা অৱলম্বন নকৰিবা। ওয়া ইন তালবু আও তাৰিজু, আৰু যদি তোমালোকে ন্যায় বিচাৰৰ ক্ষেত্ৰত আপিল কৰা, আপত্তি কৰা, তেনেহ'লে যেনেকুৱা কৰ্ম তেনেকুৱা ফল পাবা। ফা ইন্নাল্লাহা কানা বিমা তা'মালুনা খাবীৰা, নিশ্চয় আল্লাহ তাআলা তোমালোকৰ সকলো কামৰ বিষয়ে খবৰ ৰাখোতা বা অৱগত। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এতিয়া অনুবাদখিনিও পাৰিবা, গতিকে আজিলৈ ইমানতেই সামৰিবলৈ ওলাইছোঁ। তোমালোকে ভিডিঅ'টিত এটি লাইক কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।